নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো কেনেকৈনো গোঁঠা কৰা হয় তাৰ ওপৰত এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন শেষলৈকে। এতিয়া আৰম্ভ কৰোঁ। কেনেকৈনো গোঁঠা কৰোঁ। সকলোৱেতো গোঁঠাবোৰ কৰেই, কিন্তু মইনো কেনেকৈ লগাওঁ সেইটো আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ। ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। মাজতে বহুদিন ভিডিঅ' দিয়া হোৱাই নাই, ভাবিলোঁ এইটো ভিডিঅ' আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰোঁ। সকলোৰে গোঁঠা লগোৱাৰ পদ্ধতিটো বাৰু বেলেগ বেলেগ। মই এনেকৈ আগতে বেজীৰে সূতাবোৰ বান্ধি লওঁ। আৰু ইয়াত যিটো সূতা ব্যৱহাৰ কৰা হৈছে গোঁঠাৰ কাৰণে, সেইটো বৰ্ণালী সূতা হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব। মই যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ধৰিব পাৰিছেনে নাই বাৰু জনাবচোন। আপোনালোকে এটা কথা মন কৰিছেনে, মই প্ৰত্যেকটো গোঁঠা সূতাখিনি লগোৱাৰ পিছত এটা হিচাপ লৈ লৈহে কাটোঁ, তেতিয়া মানে সমান হৈ যায়। নহ'লে যে হিচাপত নিমিলে। একে সমান জোখত হ'লে ভাল লাগে দেখিবলৈ।
এতিয়া আৰু ভিডিঅ'টো লাহে লাহে শেষৰ ফালে আহিছে, কেইটামানহে বাকী আছে কৰিবলৈ। এনেকৈ গাঁঠিবোৰ লগাই দিলে যে এই সূতাবোৰ সহজতে ওলাই নাযায়, সেয়েহে মই গোঁঠাখিনি লগোৱাৰ পিছত তেনেকৈ গাঁঠিবোৰ লগাই লগাই দিওঁ। এতিয়া সম্পূৰ্ণ কৰা হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আজিলৈ ইমানখিনি আছিলে। বাই বাই।